Hindi. No English. Oh. Guys, আমি already order অকলে পরোটা order কৰি আহিছো বগৰি খাই আছিল পৰঠা খাই আছিল লাগাতাৰ ক্লাছ হৈছিল চাৰটা ক্লাছ হৈছিল লাগাতাৰ হুৱালি দইজি ইন্ট্ৰোডাইজ কৰি আছো দইহি মহমি হুগুপ্তা Before I start this video, if I hurt anyone's feelings indirectly or directly by any means, please forgive me. And আজি more content hobo speaking one day Assamese as a challenge because my Assamese is very tuta puta and I will try to interact with my friends today. And ami ekta kotha realize korise je mor hatot socks asil moi university hari hoise jabole kyunki bus ahi ase isliye moi ধৰিব লাগে তুতো guess what will be my content today I don't know speaking in Assamese for one day what the tuta Assamese তোৰ তো perfectly হয় হয় আৰু অলপমান মই আজি only Assamese no Boro no Hindi no English oh মই মোৰ চেনেলত ওয়েলকাম কৰিছো নিউ ভিউয়াৰ্স আৰু অল ভিউয়াৰ্স মই বডলেণ্ড ইউনিভাৰ্চিটিত পঢ়ো আৰু মই ইউনিভাৰ্চিটিত সদায় আহি থাকা এই সক্সটো মোৰ হাতত আছিল ইন্ট্ৰোডাকশন কৰাৰ টাইমত বহুত ঠাণ্ডা আছে বডলেণ্ড ইউনিভাৰ্চিটিত I can understand Assamese perfectly but whenever I try to speak out it doesn't come out in words properly oh etue আৰু মই জানে মোৰ লগৰীৰ Assamese tuwe bangaputa এইটো ক্লিকে হৈ আছে কাউন্ট কৰি আছে সেকেন্ড আজি মই সুকু লগত আহি আমাৰ পেট খালি মই ব্ৰেকফাষ্ট কৰা নাই মই ভাবিছিলো মই 9:40 আহিব এতিয়া सब टाइम में मौसमी फोन কৰিছে और মই ৰেডি আছিল তো মই আহিছে এতিয়া কি হ'ব পেট খালি এইটো খোৱা যায় না নাযায় আমি নাজানো বাট কেতিয়াও মই খাওঁ মোৰ মুখন আহি আহে না stop হৈ যায় অলপ মোৰ ভিডিওটো মোৰ তুতা পুতা মোৰ ভিডিওটো আজি হ'ব ওৱান ডে স্পিকিং ইন Assamese চ্যালেঞ্জ এনেকুৱা তেতিয়া তুমিও কথা পাতিব লাগে অসমীয়াত ৰাজু কেনেকুৱা হৈছে মোৰ Assamese হৈছে 50% 50% নে 80% নহয় 80 হোৱা নাই মই কি পাতি আছে এছামিছৰ লগত অলপ বেলেগ লেংগুৱেজ সোমাই আছে কি অলপ মানে টোনটো মানে বড়ো আহি আছে অলপ শিকাই দিয়কচোন যাব না নাযায় এতিয়া মই চাই খাবলৈ যাওঁ আগতে অৰেঞ্জ খাইছে গেষ্ট্ৰিক হ'ব গুড মৰ্নিং গাইজ ভিডিওটো আজি স্পিকিং ইন Assamese চ্যালেঞ্জ আজি আসামিছত ক'ব লাগে তো গাইজ আজি মই কমলা খাই আছো তুমি জানে না নাজানে Assamese ক'বলৈ জানে নাজানে চবকে কমলা খাবে ওয়েলকাম কৰিছো মোৰ চেনেলত সাবস্ক্রাইব কমলা টিঙাবো সাবস্ক্রাইব কৰ ব্ৰেকফাষ্ট কৰিব কেণ্টিনত ছাৰ আদি ৰাস্তাত কৈছে যে ক্লাছ ল'ব এতিয়াই ল'ব 1 মিনিটত আহি আছে ছাৰটো ৰাজু বি ৰেডি ক্লাছৰ কাৰণে এমএম ছাৰ আহি আছে কণ্টিনিউ 3টা ক্লাছ হৈ আছে এতিয়া ক্লাছ হৈ আছে চলো ভিতৰত ইমান ভোক লাগিছে মোক লাগিছে আই এম আউট অফ দিস ব্লগ নহয় এইটো একটা ক্লাছ লোৱা নাই সেকেন্ড ক্লাছত পৰা আহিছে এইটো আমি নাজানে
लगातार 3 ক্লাছ হৈছে এতিয়া 4th ক্লাছ হ'ব মাজত 10 মিনিট ব্ৰেক আছে তো তাড়াতাড়ি ব্ৰেকফাষ্ট খাই আহো ব্ৰেকফাষ্ট খাই আহিম তাড়াতাড়ি Oh God, I forgot. I almost forgot. Sajwbbai নতুন ব্লগ লৈ আহিব ফাৰ্স্ট ব্লগৰ আমি কৰি আছে ইন্ট্ৰোডাকশন Okay, let's start Sajwbbai. জি এতিয়া অৰ্ডাৰ কৰিব লাগিছে গৈছে এই যে দুইজন গাইজ আমি অলৰেডি অৰ্ডাৰ অকলে পৰঠা অৰ্ডাৰ কৰি আহিছোঁ Oh God, canteen is very beer কেণ্টিনটো বহুত ভিৰ আছে আজি মোৰ Assamese আজি হৈছে আমাৰ ট্ৰেন্সলেশ্যন ক্লাছ ট্ৰেন্সলেশ্যনত আমি বেংগলী এক্সাম্পল দিছিল মেমক ইয়েলে কত মেমে কৈছিল ইয়েলে কত আনন্দ হইলে something like that ইয়েলে আমি আজি বুজি পাইছে যে ইয়েলে মানে আও কাম বহুত ভিৰ আছে গাইছত পৰঠা খাই আছে বহুত ইয়ামি আছে প্লেট চুটো হৈ গৈছে প্লেটটো ইয়াৰটো ডিছক্ৰিমিনেশ্যন কৰি দিছে ছোটো প্লেট বড় প্লেট বড় মানুহ আহি গৈছে এইটো পৰ্ক ফ্ৰাইড ৰাইচ সামোসা ডেঞ্জার কি আমি একটা কাম সামোসা বড় হয়ে গেছে Unavailability of ignore my Assamese speaking guys I don't know yum I jump jam guys jam ক'ত যাম ক্লাছত যাম ক্লাছ হৈ আছে এতিয়া মেম তো যাম নহয় ক্লাছত গৈ আছো আমি ক্লাছত গৈ আছে মই ক্লাছত গৈ আছো মই এতিয়া মেমটো ক্লাছ লৈ আছে চাগে আমি তো বুক লাগিছিল ইসিলিয়ে আমি আহিছিল কেণ্টিনত দইজি যাব দইজি ঐ দইজি মহিমি Welcome to Hupriya's blog. Today I am very excited to be a part of Hupriya's blog. আসামৰ নগৰী আসামৰ হুৱালি দইজি ইন্ট্ৰোডাইজ কৰি আছো দইহি মহুমি হুংগুক্তা ইউনিভাৰ্চিটি পঢ়িলে ইমান জেৰক্সটো পইচা খায় কিমান টকা খায় ইউনিভাৰ্চিটি পঢ়িলে জেৰক্সত সদায় দিনতে কিমান পইচা খায় জেৰক্স নোৱাৰে আৰু এতিয়া জেৰক্স কৰি কিনে আহিছে আহি এইটো লৈ যা এইটো ক্লাছত থৈ দে আমাৰ তাৰ প্ৰিণ্টাৰো জেৰক্সটা নলবি জেৰক্সটা প্ৰিণ্টাৰটা নলবি একটা দে হৈছে এইটো এই কাম মিমিটো ঘৰত খাব লাগে কিয় ঘৰত খাব লাগে সেইকাৰণে নিদিও কিয় অকলে আছো আজি সেইকাৰণে খাম দে আমি এইটা খাই স্যাটিসফ্যাকশন লম মোৰ এছামিজটো ইমান টুটা পুটা ন আপোনাৰ মোবাইলৰ পিছফালে কিবা আপেল আটা দেখা পাইছো বাইদেউ আপোনাৰ আপেলটো আটা খাব দিব নেকি দিম দে খাই দিলো হয় দিম দে দুবে খাই তাকে কি বল এইটো কি এই দোকানীটো দোকানীটো লগাইছে না তুমি খুদ লগাইছে নাই কুট লগা নাই ইমান ধুনীয়া কেনেকা এই 2 মাৰ্ক চব্জি দিছিল কুলাৰ উঠিছে না কি छोटे बच्चे हो क्या মাৰিছে বৰ্ডাৰ छोटे बच्चे हो क्रिमिनल ক'ত গৈ আছো
এতিয়া এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত যাবলৈ বিচাৰি আছিলোঁ স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছোঁ পাইছে স্কলাৰশ্বিপ অঁ পাইছোঁ কম চম হ'লেও পাইছোঁ আৰু 7,000 মান পাইছোঁ নাই পোৱা এতিয়া কি কৰা এতিয়া চাম আহিব নে নাহিব আমি ইমান বিষ নহয় আমিও নহয় ন লাগে স্কলাৰশ্বিপটো লাগে গভৰ্ণমেণ্টটো দিয়া নাই কি কৰিব কি কৰা যায় বুক কিনিব লাগে এপ্লাই কৰিব লাগিব এপ্লাই কৰি কিনে চাব লাগে ৱেইট কৰিব লাগে পালে তাৰপিছত পাৰ্টি থেংক ইউ এইটো আজি মোৰ দিন বেয়া পকা মোৰে মাত্ৰ ভাল এইটো ভাল আছে কিবা হৈ গ'ল পকা মোৰতো চাব লাগে লাগটো করে দিন দিবি এই একটা সহুরুতা নে হরতা দে কি এখালে দি টাটা দি দিয়া মোক এটা এই মিঠা ধন্যবাদ মজা লাগ কি খবৰ ভালনে আপোনালোকৰ কি খবৰ ভালনে আছিলে বগৰি খাই আছিল পৰঠা খাই আছিল লাগাতাৰ ক্লাছ হৈছিল 4টা ক্লাছ হৈছিল লাগাতাৰ 4টা ক্লাছ হৈছে লাগাতাৰ আমাৰ পেটটো গুৰগুৰ হৈছিল আমি গৈছে কেন্টিনত গাইস যিবিলাক ক্লাছ ভিডিওটো চাই আছে প্লিজ সাবস্ক্রাইব আওয়ার চ্যানেল ডোন্ট গিভ देम রং সাজেশন গাইস তাই এনেকা বেয়া কই আছে মানে সবে আনসাবস্ক্রাইব করে দিব No, welcome guys, welcome to my channel. Please stay with me. Please stay. Niharika. Yes. Assamese কেনেকুৱা হৈছে মোৰ? ফাটাফাটি ফাটাফাটি বঢ়িয়া। বঢ়িয়া মৌচুমে মোৰ তো দিও। দিব। 68. कोई भिखारियों को Assamese. Attendance of good. ये जो एसामीस में हो गया हाँ। ध्यान से देखिए भिखारियों को और मैं कहीं से झुंड बना के बैठे ये लोग 75% के लिए तुम लोग देखिए निकल गए ক'ত দি যাব কি দি যাব তুমি এফালে চিনালি কি হৰ লগত যাব কি লৈ কিনে যাব কি হৰ ও গড আই এম দ্য বাই ओके गाइस अगर आप लोग यहाँ तक पहुँचा है तो फिर आप लोग ने वीडियो कम्प्लीटली देखा है एंड आप लोग को कैसा लगा मेरा एसएमएस बहुत थुता बात करता है और मैं इवनिंग को ब्लॉग नहीं करती हूँ क्योंकि शाम को मैं थोड़ा एडिटिंग वगैरह में टाइम देती हूँ और कुछ मैं भी सो जाती हूँ और कुछ काम करती हूँ सुबह से ही शुरू करती हूँ आई मेक मोस्ट ऑफ माई वीडियोज़ इन हिंदी एंड इंग्लिश तो वाइडर ऑडियंस के लिए अगर आप लोग को पसंद आए तो फिर आप लोग ऊपर का लिंक में क्लिक कीजिए अगर आप फेसबुक से देख रहे हैं तो उसको आप जाके मेरा यूट्यूब चैनल सब्सक्राइब कर लें थैंक यू गाइस फॉर वॉचिंग प्लीज़ लाइक शेयर एंड सब्सक्राइब बाय